গণেশগুৰি ফ্লাইঅভাৰত আপোনালোকে জাম পায় নেকি? আগতে যদি গণেশগুৰিত জাম পাইছিলে, এতিয়াৰ পৰা আপোনালোকে গণেশগুৰিত জাম নাপায়। কিহৰ কাৰণে গম পাইছেনে? গণেশগুৰিত নতুনকৈ নিৰ্মাণ হৈছে এখন ফ্লাইঅভাৰ, আৰু যিখন ফ্লাইঅভাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। হাই হেল্ল' ৱেলকাম টু আপোনালোকে ইউটিউব চেনেল চিন্টুছ ব্লগ, আৰু মই বৰ্তমান উপস্থিত আছোঁ গণেশগুৰিৰ নতুনকৈ নিৰ্মাণ কৰা ফ্লাইঅভাৰৰ ওপৰত। আপোনালোকে ফ্লাইঅভাৰ দেখিছে, বহুত গুৱাহাটীত কেইবাখনো ফ্লাইঅভাৰ আছে, বহুত ফ্লাইঅভাৰ দেখিছে, কিন্তু এইখন ফ্লাইঅভাৰ সকলোতকৈ আনকমন হ'ব, কাৰণ ইয়াত বিশেষত্ব দুটা আছে। এটা হৈছে ইয়াত ষ্টীলৰ ব্যৱহাৰ কৰিছে, সেইটো হৈছে জয়পুৰৰ পৰা আনিছে, আৰু ছেকেণ্ডলি ইয়াত অসমীয়া কৃষ্টি, গোটেই অসমীয়া কৃষ্টি এনেদৰে অংকন কৰিছে। গুৱাহাটীৰ কোনোখন ব্ৰিজত এনেকুৱা ধৰণৰ অংকন কৰা দেখা নাই আগতে। এইখন প্ৰথম ব্ৰিজ য'ত অসমীয়া কৃষ্টিক উজ্জ্বলাই তোলাৰ প্ৰয়াস কৰা হৈছে। গতিকে এইখন 22 তাৰিখে মুকলি কৰা হ'ব, 22 অক্টোবৰত মুকলি কৰিব। তাৰ প্ৰাক মুহূৰ্তত মই আপোনালোকক দেখুৱাইছোঁ যে গণেশগুৰি ফ্লাইঅভাৰখন কেনেদৰে নিৰ্মাণ কৰিছে। আমাৰ মাজত আছে এই ব্ৰিজখন নিৰ্মাণ কৰি থকা চিফ ইঞ্জিনিয়াৰ, তেখেতৰ নামটো কৈ দিয়কচোন। আপোনাৰ নামটো? দিলীপ হাজৰিকা দা আছে, তেখেতে জনাব ব্ৰিজখন কেতিয়া ষ্টাৰ্ট কৰিছিল, ইয়াৰ বাজেট কি, আৰু কনষ্ট্ৰাকশ্যনৰ কাম কোনে পাইছিলে, এই সকলোখিনি তেওঁ জনাব। এবাৰ জনাই দিয়ক এবাৰ আমাৰ দৰ্শকসকলক। আমাৰ বাজেটো প্ৰায় 57 কোটি, আৰু 457 মিটাৰ। 457 ন? হয়, আমাৰ 2 বছৰ আছিলে, কিন্তু আমাৰ এবছৰৰ ভিতৰতে আমি কমপ্লিট কৰি সক্ষম হৈছোঁ। অ'কে, কনষ্ট্ৰাকশ্যনটো কোনে পাইছিলে? এইটো গৌতম কনষ্ট্ৰাকশ্যন। ক'ৰ হয় তেওঁলোক? তেওঁ গুৱাহাটীলৈ স্থানীয় হয়। মানে কিমান দিনৰ ভিতৰত হ'ল? টাৰ্গেটটোতো 2 বছৰ আছিলে। 2 বছৰ আছিলে, আমাৰ এবছৰতে হৈ গৈছে। এবছৰতে কমপ্লিট হয়। ইয়াৰ ভিতৰতো আমাৰ বিভিন্ন অসুবিধাৰ মাজত আহিছিল, লকডাউন আহিলে, কা আন্দোলন আহিলে, গতিকে সেই সময়তো আমাৰ বহুতখিনি কাম ক্ষতি হ'ল, প্ৰায় 2 মাহমান। তথাপি আমাৰ এবছৰৰ ভিতৰতে আমি কমপ্লিট কৰিব পাৰিছোঁ। এইটো আমাৰ কাৰণে বৃহৎ সফলতা, বিশেষকৈ PWD আমাৰ অনুষ্ঠানৰ কাৰণে, এটা বৃহৎ অৰ্গেনাইজেশ্যনৰ কাৰণে। হয়, 2 বছৰৰ কামটো আমি এবছৰত কৰিব পাৰিছোঁ, সেইটো ডাঙৰ সফলতা। হয় হয়। আৰু বিশেষকৈ ষ্ট্ৰীট লাইটসমূহ যিসমূহ লগালে, গোটেইখিনি জ্বলা হৈ গৈছে নে বাৰু? জ্বলিছে? নহয়, জ্বলা মানে আমাৰ যিহেতু 22 তাৰিখে আমি আনুষ্ঠানিকভাৱে মুকলি হ'ব, তাৰ কাৰণে এতিয়াতো কৰি আছোঁ আমি। বৰ্তমান আপোনালোকে দেখিছে লাইটৰ কাৰণে লাগি আছে, আৰু আমি অহাকালিৰ পৰা গোটেইখিনি কমপ্লিট কৰি দিম পাৰিম। এটা কথা জনাওকচোন, প্ৰতিদিনে মানে কিমানমান মানুহে ষ্টাৰ্টিঙৰ পৰা কাম কৰিছিলে ব্ৰিজখন? প্ৰতিদিনে এটা গড় হিচাপত আমাৰ প্ৰায় 20ৰ পৰা 25জন মানুহে কাম কৰি আছে। 20ৰ পৰা 25জন মানুহে ৰেগুলাৰ কাম কৰি আছে। এটা কথা কওকচোন, ইয়াত স্পেচিয়েল কিবা বস্তু ব্যৱহাৰ কৰা হৈছে নেকি? মেটেল মানে আমি মাষ্টিকটো আমাৰ অন্য ব্ৰিজতো লগাই, তথাপি আমি মাষ্টিক ব্যৱহাৰ কৰিছোঁ। মাষ্টিকৰ ওপৰত আমাৰ BC কোড এটা, বিটুমিনাছ কংক্ৰিট, সেইটো আমি দিছোঁ। আৰু আমাৰ নৰ্মেল কামখিনি হৈছে। ইয়াতো কিন্তু এটা বস্তু কৰিছোঁ আমি, ইয়াত আমাৰ ষ্টীল ষ্ট্ৰাকচাৰ, যিটো ষ্টীল ষ্ট্ৰাকচাৰটো, তাৰমানে যিটো আমাৰ খুঁটাবিলাক আপোনালোকে দেখিছে RCCৰ ওপৰত যিটো আমাৰ পেডেষ্টেল থাকিব, পেডেষ্টেলৰ ওপৰত আমাৰ বিয়াৰিং থাকিব, সেইটো কিনলৈকে নৰ্মেল। তাৰ ওপৰত যিটো আমাৰ আগতে আমি RCC, তাৰমানে আমাৰ যিটো RCC মানে আপোনালোকে গমেই পাইছে, শিলগুটি ইটা আৰু শিলগুটি এতিয়া আমি ফ্লাইঅভাৰত আছোঁ। আপোনালোকক দেখুৱাইছোঁ, মোৰ লগত আমাৰ অফিচৰে বিনাল আছে। আমি অফিচৰ পৰা বাহিৰে আহিছোঁ গোটেইখিনি ইয়াত চাবৰ বাবে। আৰু কথাটো হ'ল যে ইয়াত প্ৰথমবাৰৰ বাবে অসমীয়া কালচাৰটো
ধুনীয়াকৈ দেখুৱাইছে আৰু প্ৰথমখন ব্ৰিজ যিটো ষ্টিলৱেৰ তেওঁ কৈছে ষ্টিলৰ ব্যৱহাৰ কৰিছে সেইটো জয়পুৰৰ পৰা আনিছে সেইটো এটা বহুত ডাঙৰ কথা আৰু তেওঁ কৈছিলে অলমষ্ট 57 কোটি টকা খৰচ কৰিছে ব্ৰিজখন নিৰ্মাণৰ ক্ষেত্ৰত গতিকে এইটো এটা বহুত বৃহৎ সাফল্য আৰু গণেশগুৰিত যদি আপুনি মানে যান-জঁট পাইছিলে এতিয়া সেই যান-জঁটৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাব গতিকে ইয়াত কাম এতিয়াও চলি আছে 22 তাৰিখ মানে ষষ্ঠী পূজাৰ দিনাখন এখন ইনোগ্ৰেশ্যন কৰিব উদ্বোধন হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব গতিকে কি হয় সেইসমূহ আমি পিছত দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে ব্ৰিজখন আপোনালোকক কোনো ধৰণৰ জাম নাপায় আৰু সেই জামসমূহ নোপোৱাৰ কাৰণে এইখন ব্ৰিজ নিৰ্মাণ কৰা হৈছে গতিকে আপোনালোকক মই সম্পূৰ্ণ দৃশ্য দেখুৱালোঁ ইতিমধ্যে ইয়াত কিমান মানুহে প্ৰতিদিনে ইয়াত মিনিমাম 57 মানে 20-25জন মানুহে প্ৰতিদিনে ইয়াত কাম কৰিছে সম্পূৰ্ণকৈ কৰিছে ইতিমধ্যে হৈছে আমাৰ লগত এয়া আছে তেওঁলোকে যদি এবাৰ হাই কৰি দিয়ক আপোনালোকে এবাৰ আমাৰ দৰ্শকসকলক ইয়াত কাম কৰি আছে ৰাতিয়ে দিনে কাম কৰিছে গতিকে আপোনালোকে ৰাতিও কৰিছে দিনতো কৰিছে গতিকে ইমান কষ্ট কৰিছে কেৱল আমাৰ বাবে আমি যাতে সুবিধা পাওঁ সেইসমূহ কামৰ বাবে তেওঁলোকে ইয়াত কাম কৰি আছে এইসমূহ কামৰ আমি আচলতে তেওঁলোকক কৃতজ্ঞতা জনোৱা দৰকাৰ দিনে নিশাই কাম কৰিছে হয় তেওঁলোকে টকা পাইছে কিন্তু কাম কৰাটো একেবাৰে ইজি কথা নহয় ইমান ৰাতি মই যেতিয়া কাৰ্যালয়ৰ পৰা আহোঁ মই কাৰ্যালয়ৰ পৰা সদায় 10টা বজাৰ পিছত আহোঁ কাৰ্যালয়ৰ পৰা সদায় 10 বজাৰ পিছত আহোঁতে ইয়াতে মই কাম কৰি থকা সদায় দেখোঁ গতিকে ইমান সময় কাম কৰি থকাটো এজন মানুহৰ বাবে মই বৰ সহজ কথা নহয় গতিকে এইসমূহ বহুত ভাল লাগিছে আৰু ব্ৰিজখন ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে অতিকৈ ধুনীয়া হৈছে আৰু আজি আমি তিনিটা আহিছোঁ এইটো হৈছে সদানন্দ গগৈ এইটো হৈছে মৃণাল গতিকে আমি অফিচৰ পৰা বাহিৰে তিনিওটা আহিছোঁ গণেশগুৰি ফ্লাইঅভাৰ চাবলৈ আৰু ইতিমধ্যে আমি গণেশগুৰি ফ্লাইঅভাৰ চালোঁ আৰু আপোনালোককো দেখুৱালোঁ গতিকে আপোনালোকে চাই থাকিব আৰু আহিব বিশেষকৈ এইখনলৈ আহিব কোনো ধৰণৰ অসুবিধা এতিয়াৰ পৰা মোৰ বোধেৰে পাব নালাগে যান-জঁটৰ ক্ষেত্ৰত বহু এইখনে মানে যান-জঁট লাঘৱ কৰিব গতিকে এনেকুৱা ধৰণৰ আপোনালোকৰ সুবিধাবিলাক চাই থাকিব আৰু বিশেষকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে মৃণাল কি কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰটো কৰিবই লাগিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লাগিব অ'কে থেংক ইউ